Hello friends, আজি আমি এইটো ভিডিঅ'ত গুৱাহাটী হাইকোৰ্টৰ লেংগুৱেজ প্ৰফিচিয়েন্সি টেষ্টৰ অতি গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন আলোচনা কৰিম। আটাইকেইটা প্ৰশ্ন প্ৰিভিয়াছ ইয়াৰ পেপাৰ এখনৰ পৰা লোৱা হৈছে। এইখন একাউণ্ট অফিচাৰ একাউণ্টেণ্টৰ কুৱেশ্যন হয় জুডিচিয়েল একাডেমীৰ। এইখন 1908-2018 হয়। লেংগুৱেজ প্ৰফিচিয়েন্সি টেষ্টৰ চিলেবাছটো একেই হয় চব এক্সামৰ লগত গুৱাহাটী হাইকোৰ্টৰ। গতিকে আমি এই প্ৰশ্নকেইটা আলোচনা কৰিম এইটো ভিডিঅ'ত। কুৱেশ্যন পেপাৰখনত 61ৰ পৰা 80 লৈ কুৱেশ্যন আহিছিলে। ইংলিছৰ আৰু জিকেৰ কুৱেশ্যনখিনিও আমি চেনেলত অলৰেডি আপলোড দিছো। যিসকলে চোৱা নাই মই তলত ডেছক্ৰিপশ্যনত লিংকটো দি দিম, সেইটো চাই ল'ব ভিডিঅ' দুটা। প্ৰথমটো কুৱেশ্যন হৈছে তলৰ শব্দটোৰ শুদ্ধ ৰূপ কোনটো? তলৰ শব্দটোৰ শুদ্ধ ৰূপ কোনটো? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে পৰ্ণ বীতিকা। বাকীকেইটা ৰংলি আছে, এইটো কাৰেক্টলি আছে। নেক্সট কুৱেশ্যনটো হৈছে বাগ্মী মানে কি? বাগ্মী মানে কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বাগ্মী মানে হৈছে বাকপুটু, বাচাল, বাকচতুৰ। আটাইকেইটাই হয়, গতিকে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি। নেক্সট কুৱেশ্যনটো হৈছে কৰ্ণ লতিকা শব্দৰ অৰ্থ কোনটো? কৰ্ণ লতিকা শব্দৰ অৰ্থটো সুধিছে 63 নম্বৰ কুৱেশ্যনটোত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কাণৰ লতি। নেক্সট কুৱেশ্যনটো হৈছে অসীমত যাৰ হেৰাল সীমা গ্ৰন্থখনৰ লেখক কোন? অসীমত যাৰ হেৰাল সীমা এই গ্ৰন্থখনৰ লেখক কোন হয় সুধিছে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কাঞ্চন বৰুৱা। মই আপোনালোকক এটা কুৱেশ্যন সুধিম। কাঞ্চন বৰুৱাটো লোৱা নাম হয় যি ৰাইটাৰ গৰাকীৰ। অৰিজিনেল নামটো কাঞ্চন বৰুৱাৰ কি হয় এইটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। নেক্সট সুগন্ধি পখিলা কবিতাৰ পুথিৰ স্ৰষ্টা কোন? সুগন্ধি পখিলা কবিতা পুথিখনৰ লেখক কোন হয় সুধিছে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হীৰেণ ভট্টাচাৰ্য। এইখন হীৰেণ ভট্টাচাৰ্যই লিখিছে। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হোৱা প্ৰথম গৰাকী অসমীয়া কোন হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হলিৰাম ডেকা। হলিৰাম ডেকা আছিলে প্ৰথম ন্যায়াধীশ সুপ্ৰিম কোৰ্টৰ। নেক্সট তলৰ কোনটো বাক্য শুদ্ধ? তলৰ কোনটো বাক্য শুদ্ধ হয় সুধিছে। ঘৰৰ ছালখন উবলি গল। ঘৰৰ ছালখন উবলি গল দুয়োটাই শুদ্ধ, এটাও শুদ্ধ নহয়। আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি। দুইটা বাক্যই শুদ্ধ হয়। ঘৰৰ ছালখন উবলি গল, ঘৰৰ ছালখন উবলি গল দুইটাই কাৰেক্ট হয়, গতিকে ইয়াৰ অপশ্যনটো হ'ব চি। নেক্সট কুৱেশ্যনটো হৈছে তলৰ শব্দবোৰৰ কোনটোৰ বানান ভুল? তিনিটা শব্দৰ অৰ্থ নহয়, বানান শুদ্ধ আছে, এটাৰ বানান ভুল আছে। ভুলটো সুধিছে কোনটোত আছে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পঞ্চভুজ। এইটো ৰংলি দিয়া আছে, বাকী কেইটা কাৰেক্টলি দিয়া আছে। সো এনচাৰটো হ'ব অপশ্যন ডি। নেক্সট তলৰ শব্দবোৰৰ কোনটোৰ বানান ভুল? তিনিটা শব্দৰ বানান শুদ্ধ আছে, এটাৰ বানান ভুল আছে। কোনটোৰ বানান ভুল আছে সুধিছে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পৰি নয়। এইটোৰ বানানটো ভুল আছে। অপশ্যনটো হ'ব ডি। বাকী কেইটা ঠিকে আছে। পাষাণ, তৃণ, ৰাৱণ এইকেইটা কাৰেক্ট হয়। ভুলটো সুধিছিলে, ভুলটো এইটোৱে হয়, অপশ্যন ডি। নেক্সট কুৱেশ্যনটো হৈছে কাঠনিবাৰী ঘাট গ্ৰন্থৰ লেখক কোন? কাঠনিবাৰী ঘাট গ্ৰন্থখন কোনে লিখিছিলে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মহিম বৰা। এই গ্ৰন্থখন মহিম বৰাই লিখিছিলে। নেক্সট 1992 চনত দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া কোন আছিলে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডক্টৰ ভূপেন হাজৰিকা।
ডক্টৰ ভূপেন হাজৰিকা প্ৰথমগৰাকী অসমীয়া আছিলে যিয়ে দাদা চাহেব ফাল্কে এৱাৰ্ড পাইছিলে। চনটো মনত ৰাখিব, কেতিয়াবা চনটো সোধে। 1992ত পাইছিলে। নেক্সট কুৱেশ্যনটো হৈছে কোন গৰাকী কবিক কলংপুৰীয়া কবি বুলি জনা যায়? কোন গৰাকী কবিক কলংপুৰীয়া কবি বুলি জনা যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দেৱকান্ত বৰুৱা। দেৱকান্ত বৰুৱাক আমি কলংপুৰীয়া কবি হিচাপে জানো। নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনটো বাক্য শুদ্ধ? তলৰ কোনটো বাক্য শুদ্ধ? বিপদৰ বন্ধুৱে আচল বন্ধু, বিপদৰ বন্ধুৱেই আচল বন্ধু, দুয়োটাই শুদ্ধ, এটাও শুদ্ধ নহয়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বিটো, বিপদৰ বন্ধুৱে আচল বন্ধু। এইটো শুদ্ধ হয়, বাকী এইটো অশুদ্ধ হয়। নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনটো বাক্য শুদ্ধ? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আঞ্জাখন বৰ জুতি লগা হৈছে। বাকীকেইটাও শুদ্ধ হয়, মই পঢ়ি দিছো। আঞ্জাখন বৰ জুতি লগা হৈছে, আঞ্জাখন বৰ জুতি লগা হৈছে, আঞ্জাখন বৰ জুতি লগা হৈছে। আটাইকেইটাই শুদ্ধ, অপশ্যন এটো শুদ্ধ হয়। নেক্সট কুৱেশ্যনটো হৈছে তলৰ শব্দটোৰ শুদ্ধ ৰূপ কোনটো? তলৰ শব্দটোৰ শুদ্ধ ৰূপ কোনটো? মণিকাঞ্চন স্পেলিংটো সুধিছে, মণিকাঞ্চনটোৰ কোনটো শুদ্ধ ৰূপ হয়? আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন চিটো, মণিকাঞ্চন। নেক্সট কুৱেশ্যনটো হৈছে আলি বাটত চালি ধৰা মানে কি? আলি বাটত চালি ধৰা মানে কি হয় সুধিছে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কাম বন নকৰি ধুন মাৰি ফুৰা, কাম বন নকৰি ধুন মাৰি ফুৰা। নেক্সট তলৰ ফকৰা যোজনাবোৰ সম্পূৰ্ণ কৰক। আৰজে মুকুতা খাই ডেছ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কি? অপশ্যন এই দুটা নহয়, অপশ্যন এ আৰু বি টো নেক্সট পেজত আছে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মুকুতা। নেক্সট কুৱেশ্যনটো হৈছে ডেছ দেখি উঠিল গা কেতুৰিয়ে বোলে মকোখা। ডেছ দেখি উঠিল গা কেতুৰিয়ে বোলে মকোখা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বিটো, আদাক দেখি উঠিল গা কেতুৰিয়ে বোলে মকোখা। নেক্সট কুৱেশ্যনটো হৈছে ডেছ কথা জ্ঞানীৰ লক্ষণ। অলপ কথা জ্ঞানীৰ লক্ষণ। কাৰেক্ট আনসাৰটো হ'ব অপশ্যন বি। নেক্সট কুৱেশ্যনটো হৈছিলে ডেছ উঠিলে গুৰি পৰুৱাৰো মৰণ নাই। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মাউসে উঠিলে গুৰি পৰুৱাৰো মৰণ নাই। এই কুৱেশ্যন পেপাৰখনত এছামিছৰ ইমান কেইটা কুৱেশ্যন আছিলে। এই কুৱেশ্যন পেপাৰখনৰে মই জিকে আৰু ইংলিছৰ পাৰ্টটো সলভ কৰি চেনেলত আপলোড দিছো। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, ভিডিঅ' দুটা চাই ল'ব। So thanks for watching.